বন্ধুসকল মোৰ ব্লগ চেলেঞ্জ দিলোঁ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল বৰ্তমান মই উপস্থিত আছোঁ আমৰেং ব্ৰিজৰ ওপৰত। আমৰেং ব্ৰিজৰ ওপৰত বৰ্তমান মই খাৰা আছোঁ। আমৰেং ব্ৰিজখন আছে আপোনাৰ খেৱনিৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত। ৱেষ্ট কাৰ্বি আংলঙৰ খেৱনিৰ পৰা 10 কিলোমিটাৰ আঁতৰত। এতিয়া মই আপোনালোকক আমৰেং ব্ৰিজখন দেখুৱাব চেষ্টা কৰিছোঁ। বন্ধুসকল এই ব্ৰিজখন মই দেখুৱাইছোঁ কিয় ইয়াত আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ লগত এই ব্ৰিজখনৰ এটা বহুত ডাঙৰ স্মৃতি জড়িত হৈ আছে। এইকাৰণে আপোনালোকক মই ব্ৰিজখন দেখুৱাইছোঁ। চাওক ব্ৰিজখন চাই লওকচোন ধুনীয়াকৈ। ব্ৰিজখন চাই লওক আৰু তাৰ পিছত চাই লওক আপোনাৰ এই ব্ৰিজখনৰ তলত চাই লওকচোন। ব্ৰিজখনৰ তলত পানীবোৰ দেখিছেনে কি ধুনীয়াকৈ আহি আছে পানীবোৰ, একদম মানে কি ক'ম আৰু বহুত ধুনীয়া লাগে দেখিবলৈ। ইয়াত গোটেই পাথৰ পাব, মাটি নাপাব। ইয়াত মাটি বোলা বস্তুটো নাই, গোটেই পাথৰৰ ওপৰতে পানীবিলাক আহি আছে। আৰু ইয়াত যিবিলাক মাছ পোৱা যায় মাছবিলাক খাবলৈ খুব মিঠা হয়। দেখিছে এই ব্ৰিজখন চাই লওকচোন আপোনালোকে। ব্ৰিজখন চাই লওক। এতিয়া মই ক'বলৈ গৈ আছোঁ এই ব্ৰিজখনৰ লগত অসমীয়া চিনেমা জগতৰ কি জড়িত আছে ক'বলৈ গৈ আছোঁ আপোনালোকক মই। মৃদুলা বৰুৱা আৰু বিজু ফুকনৰ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ বোৱাৰী, এই বোৱাৰী ফিল্মৰ এই দেহে যৱনমতীৰ গানটো সম্পূৰ্ণ শ্বুটিং ইয়াত কৰা হৈছে। এই ব্ৰিজখনত কৰা হৈছে আৰু এই নদীখনত কৰা হৈছে। গতিকে মই আপোনালোকে ব্ৰিজখন দেখুৱালোঁ। ব্ৰিজখন একেবাৰে চাই লওকচোন ধুনীয়াকৈ। ব্ৰিজখন মই আপোনালোকক দেখুৱালোঁ। এতিয়া আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। তলত গৈ মই দেখুৱাব চেষ্টা কৰিম আপোনাৰ এই যিখন নদী বৈ আছে, যিখন আমৰেং নদী বুলি কয়, সেই আমৰেং নদীখন আপোনালোকক মই তলত গৈ দেখুৱাব চেষ্টা কৰিম ওচৰৰ পৰা। আৰু আপোনালোকে এবাৰ আমাৰ বিজু ফুকন আৰু মৃদুলা বৰুৱাৰ এই বোৱাৰী ফিল্মৰ দেহে যৱনমতী গানটো প্ৰথম এবাৰ ইউটিউবত চাই ল'ব। ইউটিউবত চোৱাৰ পিছত এই ভিডিঅ'টো চাবচোন, ধুনীয়া লাগিব চাবলৈ আপোনালোকৰ। গোটেই শ্বুটিং ইয়াত কৰা হৈছে। এতিয়া বন্ধুসকল আহি আছোঁ মই, এতিয়া তললৈ আহি আছোঁ মই। য'ত পানী বৈ আছে শিলৰ ওপৰত মই তালৈ আহি আছোঁ। চাবচোন আপোনালোকে, মই দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। এয়া চাওক, দলংখন আছিল সেইখন দলংখন তাত। ইয়াৰ লোকেল মানুহবিলাকে কোৱা মতে এই দলংখন ব্ৰিটিছৰ দিনতে বনোৱা দলং হয়। এইখন ব্ৰিটিছৰ দিনত বনোৱা দলং আছিল। আৰু দেখাতো তেনেকুৱা লাগে চাওকচোন, একদম বহুত পুৰণিকলীয়া যে দলং এনেকুৱা লাগে। এই ওপৰবোৰ লোহাৰ চাওকচোন কি ছিষ্টেমৰ বনাইছিল, এইটো ব্ৰিটিছে বনোৱা বুলি কৈছিল। এতিয়া আচোন আমি পানীবোৰ চাওকচোন। পানীৰ কি শব্দ, পানীৰ শব্দৰ কোবত আপুনি হয়তো মোৰ মাতটো কমকৈ শুনা পাব পাৰে। দেখিছেনে? ইয়াত যদি ভাল কেমেৰা বা ভাল ড্ৰোন শ্বট অনা হয় তেনেহ'লে ভাল শ্বুট কৰিব পৰা যাব। এতিয়া সদ্যহতে মোৰ মোবাইলটো বৰ এটা ঠিক নহয় বাৰু, তাৰ কাৰণে আপোনালোকে ভিডিঅ'বোৰ ইমান ভাল নেদেখিবও পাৰে। দেখিছেনে ভাইটিকেইটা কি ধুনীয়াকৈ খেলি আছে, হাঁহি আছে ইহঁতে। তেন্তে বন্ধুসকল ঠাইখিনি আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেন্তে আপোনালোকে আপোনালোকৰ বন্ধু বৰ্গৰ লগত অথবা আপোনালোকে পৰিয়ালৰ লগত আহি ইয়াত ধুনীয়াকৈ গৰমত গা ধুই যাব পাৰে আৰু ধুনীয়াকৈ শীতল হৈ ঘৰলৈ যাব পাৰে। আৰু লগতে আপোনালোকে সৰু সুৰা পাৰ্টি এটা বা পিকনিক এটা ইয়াত কৰি যাব পাৰে। তে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই আছিল। নমস্কাৰ, ধন্যবাদ।